এছিয়ান নিউজ অসমলৈ সকলোকে স্বাগতম জনাইছো। মই বৰ্তমান হাৰিয়ানা স্থিত যি ধানানা ধাম আছিল তাত গৈছিলোঁ আৰু আহোঁতে অৱধ আছাম ৰেলগাড়ীখনত আহি আছোঁ আৰু ইয়াতে কেইজনমান শ্ৰদ্ধালু দেখা পাইছোঁ। গতিকে তেওঁলোকৰ পৰা কিছু অনুভৱ আমি জানিবলৈ চেষ্টা কৰিম, যিহেতু এই অৱধ আছাম গাড়ীখনত বহুত ভিৰ ভাৰ হয় আৰু এইটোৰ বিষয়ে জানিম। আৰু তেওঁলোকে যিসকল শ্ৰদ্ধালু আমাৰ অসমৰ পৰা গৈছিলে তাত তেওঁলোকে কি অনুভৱ লৈ আহিছে তাৰ পৰা সেইখিনি অলপ জানিবলৈ আমি চেষ্টা কৰিম। ইয়াতে এগৰাকী বাইদেউ আছে, তেওঁকে আমি প্ৰথমে সুধিম। হয় বাইদেউ নমস্কাৰ। নমস্কাৰ। বাইদেউ আপোনাৰ নাম? মোৰ নাম পূৰ্ণিমা চেতিয়া। আপুনি হাৰিয়ানালৈ গৈছিলে নহয় জানো? হয়। কিবা সমাগম আছিলে, অকমান আমাক জনাব নেকি? জয়তে মই প্ৰথমতে মোৰ লগৰীয়া নীলু দাসীক ধন্যবাদ জনাইছো, কাৰণ তেওঁ বহুত এটা শুদ্ধ মন এটা মানে দিবলৈ চেষ্টা কৰিলে। আমি বহুত কথা ভুলকে ভাবি আছিলো, কিন্তু এতিয়া বহুত কথা শুদ্ধভাৱে লৈ আহিব পাৰিছো। আৰু আমাৰ যিবিলাক ভুল কথা, ভুলকে বহুত আচৰণ আমি লৈ আছিলো, এতিয়া আমি ভাল লাগিছে আমি তাৰ সেই বিষয়লৈ গৈ তাত বিনামূলীয়াকে মই এটা মোৰ নিজৰ দাঁতো সৰুৱাই থৈ আহিছো আৰু মোৰ চকুও দেখুৱাই থৈ আহিছো, এটকা পইচাও লোৱা নাই। সমাজখন ইমানেই ভাল লাগিলে, ইমান চাফা, কোনো বহা মানুহ বুলি কোনো মানুহ বহি থকা নাই। নিজৰ কৰ্ম বুলি নিজৰ পৰমাত্মা পৰজনমত শান্তি লাভ কৰিবৰ কাৰণে বহুত কষ্ট কৰিছে। সেইটো কাৰণে ৰাইজৰ সেৱা বুলি নাভবা নিজৰ সেৱা বুলি ভাবিছে। সেইটো কাৰণে মানে আমাৰ অন্তৰৰ পৰা বহুত ভাল লাগিলে কথাটো। মাজতে কথা এটা সুধো, আপুনি যিহেতু প্ৰথমবাৰ গৈছিলে প্ৰথমবাৰ গৈছিলে আৰু এনেকুৱা এখন সমাজ কেতিয়াবা আপুনি দেখিছে নেকি? সেইটোৰ বিষয়ে অকমান জনাওক। সমাজ দেখিছো, কিন্তু এনেকুৱা অনুশাসনৰ সমাজ মই পোৱা নাই। ইমান পৰিষ্কাৰ পৰিচ্ছন্নতা চিজিল তেনেকুৱা সমাজ মই আনকালে গৈ পোৱা নাই। কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। খালি আহোঁতে আপোনালোকৰ থ্ৰুৱেদি এটা কথা জনাবলৈ বিচাৰিছো, আমি ৰিজাৰ্ভেশ্যন দবাত আহিছো, ইমান মানে জেনেৰেল দবাতকৈ হাত চাকে বৰ কষ্ট পালো। এইটো যোগেদি মই চৰকাৰলৈ আহ্বান জনাইছো, যাতে যাত্ৰীসকল সুকলমে আহিবলৈ সুবিধাকণ দিয়ে। মানে যিখন আপুনি S1 নহয় জানো এই দবাখন, এই S1 অৱধ আছাম S1 দবাখনত মানে এইখন শ্লিপাৰ দবা নহয় জানো? গতিকে এই শ্লিপাৰ দবাখনত মানে কেনেকুৱা অৱস্থা হৈ গৈছিলে জেনেৰেলৰ গতে। তো গতিকে মানে আপুনি কি জনাবলৈ বিচাৰে যে ৰেল যি কৰ্তৃপক্ষ আছে তেওঁলোকে যাতে ইয়াৰ ব্যৱস্থা বা তেওঁলোকে এনেকুৱা ধৰণে ব্যৱস্থা কৰিব লাগে যাতে এইখন সম্পূৰ্ণ এটা ৰিজাৰ্ভৰ হিচাপত আছে নহয় জানো? গতিকে ৰিজাৰ্ভেশ্যন দবাত যাতে যিসকল জেনেৰেল দবাৰ ব্যক্তিসকল আহি ইয়াত যাতে আমনি নকৰে, সেইটো আপুনি বিচাৰে নহয় জানো? হয় হয়, বহুত বহুত ধন্যবাদ। ধন্যবাদ। বাইদেউ আপুনি কিবা ক'ব নেকি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী টুলুমণি শইকীয়া। ময়ো এওঁলোকৰ লগতে আহিছো অসমৰ পৰা। আমি ধানাদানসকলে গৈছিলো, ভাল লাগিলে তাত গৈ।